কিন্তু গৌতম গম্ভীৰৰ যি সিদ্ধান্ত তাৰ কাৰণে টিম ইণ্ডিয়াৰ আজি এই দুৰ্দশা। আজিৰ ডেটত টি20 এই সিচুৱেশ্যন এই দুৰ্দশা কিয় তাৰ জবাবদেহি কোন? সিধা এটা সিদ্ধান্ত লওক আৰু গৌতম গম্ভীৰ টিমৰ পৰা বাহিৰ কৰি দিয়ক। তিলক বৰ্মা এই টিমত কি কৰি আছে এইটো আজিলৈ কোনো ক'ব পৰা নাই। তাতে সি ভাইচ কাপ্তান বনি আছে। আমি গৌতম গম্ভীৰক কোনো প্ৰশ্ন নকৰোঁ। আমি প্ৰত্যেকজনে কিবা এটা হ'লেই কাপ্তানৰ দুখ, কিবা এটা হ'লেই প্লেয়াৰ্ছৰ দুখ আৰু সিহঁতক বলিকা বকৰা বনাই দিয়া হয়। হাত ভৰি ধৰক যে সিহঁতে আহি কিনে আপোনাক বচাওক। ৰিয়ান পৰাগ, ৰজত পাটিদাৰ, কুণাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ সেই 4-5টাই আছে আপোনাক বচোৱাৰ কাৰণে টিম ইণ্ডিয়া। কিন্তু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক এটাই ৰিকুৱেষ্ট, আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। কাৰণ এই চেনেলত পুৰা অসমীয়া ভাষাত আপুনি পুৰা ক্ৰিকেটৰ নিউজ, ক্ৰিকেটৰ বিষয়ে আলোচনা গোটেইখিনি পাই যাব। কিন্তু ছাবস্ক্ৰাইব কিন্তু নিশ্চয় কৰিব। বলক ভিডিঅ'টো সম্পূৰ্ণ চাওঁ। এতিয়া বহুত হ'ল, এতিয়া টাইম হৈ গ'ল ৰিয়ান পৰাগ আৰু ৰজত পাটিদাৰক চান্স দিবলৈ ইণ্ডিয়া টিমত। এতিয়া এনেকুৱা এটা হৈ গ'ল চিটুৱেশ্যন য'ত গৌতম গম্ভীৰে টিমটোৰ যিটো সিদ্ধান্ত লৈছে টিমটো বৰবাদ কৰিছে, ভাল কৰা নাই। টিমটোত এনেকুৱা এটা পৰিস্থিতি কৰি দিছে 10 বছৰত টিম ইণ্ডিয়াৰ এনেকুৱা চিটুৱেশ্যন হোৱা নাই য'ত টিম ইণ্ডিয়া লাগাতাৰ 5টা মেচ হাৰিলে, লাগাতাৰ 6টা মেচ হাৰিলে। তাতে আয়াৰলেণ্ডৰ লগত, তাতে ইংলেণ্ডৰ লগত। ইংলেণ্ডৰ লগত এনেকুৱা ৰেকৰ্ড বনালে ইংলেণ্ডে। টিম ইণ্ডিয়াই এতিয়ালৈকে হিষ্ট্ৰীত কোনেও টিম ইণ্ডিয়াৰ এগেইনষ্টত ইমান ৰানৰ টাৰ্গেট দিয়া নাই, যিটো 4th T20 মেচত 5th T20 মেচত ইংলেণ্ডে ইণ্ডিয়াৰ এগেইনষ্টত এই টাৰ্গেট দিলে 258, যিটো এতিয়ালৈ কোনেও দিয়া নাই। গৌতম গম্ভীৰ টিম ইণ্ডিয়াক বৰবাদ কৰি পেলালে। চিধা কথা, টিম ইণ্ডিয়াৰ যিটো সিদ্ধান্ত, সঞ্জু চেমছন ৱৰ্ল্ড কাপ জিতালে, T20 ৱৰ্ল্ড কাপ জিকালে, তাতে 3টা ইনিংছ তেখেতৰ এনেকুৱা খেলিছে, কিন্তু তাৰ পিছতো সঞ্জু চেমছনক টিমৰ পৰা বাহিৰ কৰি দিলে। সঞ্জু চেমছন 5th T20ত আনিলে, কিন্তু বৈভৱ সূৰ্যবংশীক বাহিৰ কৰি দিলে। সেই সৰু ল'ৰাটো যাৰ এটা মানে বাহিৰ কৰি দিয়া তাৰ মনোবল যিটো আছিলে, সেইটো কেনেকুৱা মানে বেয়া হৈছে। তাৰ মূল কাৰণ গৌতম গম্ভীৰ। আমাক কি লাগে? সঞ্জু চেমছনো লাগে আৰু আমাক কি লাগে? আমাৰ বৈভৱ সূৰ্যবংশীও লাগে। কিন্তু মানে প্লেইং অৰ্ডাৰটো 1, 2, 3 কৰি দিলেই হ'ল। প্ৰব্লেম হ'ব, অসুবিধা হ'ব, কিন্তু দুজনে বিস্ফোটক প্লেয়াৰ। কিন্তু গৌতম গম্ভীৰৰ যি সিদ্ধান্ত তাৰ কাৰণে টিম ইণ্ডিয়াৰ আজি এই দুৰ্দশা। টিম ইণ্ডিয়াত কোনেও এটা প্লেয়াৰ চিকিউৰ নাই, নিজৰ জাগাৰ কাৰণে সিহঁতে খেলি আছে। আজিৰ ডেটত যিটো আমি কৈ আছিলোঁ টিম ইণ্ডিয়া দুনিয়াৰ নাম্বাৰ 1, পুৰা পৃথিৱীৰ নাম্বাৰ 1 T20 প্লেয়াৰ, কিন্তু আজিৰ ডেটত টিম ইণ্ডিয়াৰ এনেকুৱা চিটুৱেশ্যন হৈ গৈছে এটা প্লেয়াৰ নিজৰ জাগাৰ কাৰণে খেলি আছে, আৰু সেইটো হৈ আছে গৌতম গম্ভীৰ হেড কোচৰ কাৰণে, যিজনে টিম ইণ্ডিয়াক ইনচিকিউৰিটি কৰি দিছে। প্ৰত্যেকটা প্লেয়াৰৰ ভিতৰত এনেকুৱা আছে যে মই জাগা পাম নে নাই। এতিয়া বহুত হৈ গ'ল, এতিয়া বহুত আমি আলোচনা কৰিলোঁ। BCCI ছেক্ৰেটাৰী ৰিভিউ মিটিং আফটাৰ ODI মেচ তাৰপিছত কৰিব BCCI ছেক্ৰেটাৰী দেৱজিৎ শইকীয়া। তেখেতে ক'লে যে ৰিভিউ মিটিঙত হেড কোচৰ এইটো সোধা হ'ব যে আজিৰ ডেটত T20 এই চিটুৱেশ্যন এই দুৰ্দশা কিয়, তাৰ জবাবদেহি কোন? মই এটা কথা কওঁ, দেৱজিৎ শইকীয়া আৰু BCCI চিলেক্টাৰ্ছ, BCCI যোনে থাকে দেৱজিৎ শইকীয়াক মানে আদি কৰি, চিধা এটা সিদ্ধান্ত লওক আৰু গৌতম গম্ভীৰ টিমৰ পৰা বাহিৰ কৰি দিয়ক। তাৰপিছত চাওক টিমটো কি হয়। আৰু ইয়াতে একো ভাবিবলৈ একো নাই, ডাইৰেক্ট আপুনি যাওক কুণাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, ৰজত পাটিদাৰ, ৰিয়ান পৰাগৰ ওচৰত কওক হাতযোৰ কৰি যে সিহঁতক ভাই মৌকা দি দিয়ক, এটা চান্স দি দিয়ক। কাৰণ সিহঁতে এই টিমক, সিহঁতে এটা যে আছে বাকী মানে কোনো প্লেয়াৰ মই দেখা নাই, সিহঁতে যে আছে যিটো টিম ইণ্ডিয়াক এটা ভাল এটা চিটুৱেশ্যন দিব পাৰিব। কাৰণ যেকেইটা আছে, আমি নীতিশ কুমাৰ ৰেড্ডি চাই ল'লোঁ, আমি শুভম দুবেক চাই ল'লোঁ, আমি ৱাশ্বিংটন সুন্দৰকো চাই ল'লোঁ, আমি যিমান আছিলে প্লেয়াৰ মই নাম এটা কিমান নাম ল'ম, কাৰণ এক লাগাতাৰ মানে প্ৰত্যেকজনে ফেল। শেষাইৰ এটা দুটা ইনিংছ ভাল আহিছে, অভিষেক শৰ্মা এটা দুটা ইনিংছ ভাল আহিছে, বাকী কাৰো তেনেকুৱা ইনিংছ নাই। তিলক বৰ্মা এই টিমত কি কৰি আছে এইটো আজিলৈ কোনো ক'ব পৰা নাই। তাতে সি ভাইচ কাপ্তান বনি আছে। আপুনি ক'ব পাৰিবনে? সেইটো এটা লজ্জাজনক কথা, যিজনৰ লাগাতাৰ ফ্লপ পাৰফৰ্মেঞ্চ হৈ আছে, কিন্তু তাৰ পিছতো ভাইচ কাপ্তান হৈ টিমৰ লগত জড়িত হৈ আছে, আৰু যিজনে মাত্ৰ 3টা ইনিং বেয়া খেলিছে তাক বাহিৰ কৰি দি আছে। সেইটো হ'ল টিম ইণ্ডিয়াৰ হেড কোচ, আমাৰ মহান হেড কোচ, তাৰ সিদ্ধান্ত। আজিৰ যিটো চিটুৱেশ্যন হৈছে সেই চিটুৱেশ্যনৰ মূল কাৰণেই হ'ল গৌতম গম্ভীৰ। আমি গৌতম গম্ভীৰক কোনো প্ৰশ্ন নকৰোঁ। আমি প্ৰত্যেকজনে কিবা এটা হ'লেই কাপ্তানৰ দুখ, কিবা এটা হ'লেই টিম বেলেগ প্লেয়াৰ্ছৰ দুখ, আৰু সিহঁতক বলিকা বকৰা বনাই দিয়া হয়। আমি সূৰ্য কুমাৰ যাদৱক আমি ওলাই দিলোঁ, আমি ৰোহিত শৰ্মাক ওলাই দিলোঁ জিকাৰ পিছত চেম্পিয়ন ট্ৰফি, আৰু আমি আজিৰ ডেটত আমি সঞ্জু চেমছনকো ওলাই দিছিলোঁ, কিন্তু আনিলোঁ আকৌ ৰিটাৰ্ণ আনিলোঁ 5th T20ত, কিন্তু কাৰ জেগাত আনিলোঁ? বৈভৱ সূৰ্যবংশীৰ জেগাত। 14 বছৰ ল'ৰা, তাৰোতো এটা মনোবলটো আছে, তাৰ মনোবলটো ডাউন কৰি দিলে। সূৰ্যবংশীক 3 নম্বৰত খেলালে হয়, কিন্তু নাই।
তেখেতে যিটো কয় সেইটোৱে ৰাইট। আৰে তুমি যি কৰা কৰা, টিম যদি জিকে এই প্ৰশ্নবিলাক উঠি নাহে, কিন্তু আজি টিম হাৰিছে কাৰণে এই প্ৰশ্নবিলাক উঠি আহিছে, সেইটো বুজিব লাগিব। গৌতম গম্ভীৰ আজিৰ ডেটত মই চিধা কথা এটা কওঁ, চিধা কথা হ'ল গৌতম গম্ভীৰক বাহিৰ কৰি দিয়া, তাৰপিছত টিমটোক চোৱা, টিম এটা বেলেগ এটা খেলিব যি যেনেকুৱা আছিলে। সূৰ্যকুমাৰ যাদৱ কি দুখ আছিলে? সূৰ্যকুমাৰ যাদৱ যাক বাহিৰ কৰি দিয়া হৈছিল কি দুখ আছিলে তাৰ? একো দুখ নাছিলে। এটা সিৰিজো সি হাৰা নাছিলে এজ কাপ্তান। হয়, এইটো আমি চবেই মানো যে তাৰ ফৰ্ম নাছিলে, আৰু তাৰ জেগাত আপুনি শ্ৰেয়াছ আয়াৰক কাপ্তান বনাই দিলে, যি শ্ৰেয়াছ আয়াৰ লাষ্ট 2 বছৰ টিমৰ লগত জড়িত নাছিল, সেই ল'ৰাটোক সেই প্লেয়াৰটোক আনি কিনে আপুনি কাপ্তান বনাই দিলে। বাকী 14টা প্লেয়াৰ যিটো কণ্টিনিউ কৰি আছিলে 2 বছৰৰ পৰা, সিহঁতৰ ভিতৰত ইনচিকিউৰিটি হ'বৰে নাই যে বাহিৰৰ পৰা এটা ল'ৰা আহি কিনে কাপ্তান হৈ গ'ল আৰু আমি টিমত কি কৰি আছো। সেইটো যে মানুহে কৰে এটা গ্ৰুপিং, এটা বস্তুটো যে বনি আছে চাৰিওফালে, সেইটো কাৰণে হৈ আছে। সেইটো মোৰ মন্তব্য। এতিয়া এটাই ৰাস্তা আছে, RCBৰ লগত নাজানো কি দুশ্মনী আছে, যি দুশ্মনী থাকক, যি কৰক, কিন্তু এতিয়া তাকে যাই কিনে হাত ভৰি ধৰক যে সিহঁতে আহি কিনে আপোনাক বচাওক। ৰিয়ান পৰাগ, ৰজত পাটিদাৰ, কুণাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, সেই 4-5টাই আছে আপোনাক বচোৱাৰ কাৰণে টিম ইণ্ডিয়াক। আপোনালোকে কি কয় কমেণ্ট কৰি নিশ্চয় জনাব। থেংক ইউ ছ' মাছ।